হেল্ল' এভৰিৱান, আজি আহিলোঁ আমাৰ কাষতে হোৱা সাপ্তাহিক বজাৰখনলৈ। আৰু এই বজাৰখনত কিন্তু সপ্তাহৰ 2টা দিনত হয়, বুধবাৰ আৰু দেওবাৰে। আৰু প্ৰতিদিনাই মানে বজাৰত খুব ভিৰ হয়। এনেই তাতে পূজাৰ বতৰ, সেইবাবে আজি যিহেতু ষষ্ঠী আৰুহে বেছিকৈ ভিৰ আছিলে। ইয়াত কি নাপায়, সকলো ধৰণৰ বস্তু পায়। মানে লোকেল বস্তু, বিশেষকৈ চব্জিখিনি কম দামতে পোৱা যায়। সেইবাবে বজাৰৰ দিনাখন অন্য দিনাতকৈ বস্তুৰ দাম অলপ কম হয়। তাৰপাছত ইয়াত দেখিছেনে, হঠাতে বৰষুণ কেনেকৈ আহিলে, আকৌ হঠাৎ ৰ'দো ওলালে। তাৰপিছত মই ভাবিলোঁ চেণ্ডেল এযোৰ চাওঁ, আৰু এয়া চেণ্ডেল এযোৰ চালোঁ, পচন্দ হ'ল, লৈ ল'লোঁ। তাৰপাছত সৰুৰ পৰাই এটা অভ্যাস আছে, গম পায়নে, যে ক'ৰবাত যদি ওলাই যাওঁ কিবা এটা নোখোৱাকৈ মানে ঘৰলৈ আহিব নোৱাৰি, সেইটো মানে মেণ্ডেটৰী। তাৰপিছত এই আইচক্ৰীমটো ল'লোঁ, লৈ পেলাই ঘৰ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।